Welcome back to my YouTube channel আৰু এয়া দেখিছে নহয় আমি এঠাইলে আহিছো আসলতে আহি পাই গলহি আৰু আপোনালোকক জনাম এটা ক'ত যাম কি কৰিম আপোনালোকক দেখুৱাই থাকিম ভিডিওটো হেকলৈকে চাব আৰু মৰম বিলাক দিব আৰু যিসকলে প্ৰথমবাৰ চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়াৰ লগে কাষত থকা বেল বটনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া আহিবলগা ভিডিওবোৰ পাই থাকিব আৰু বহুত ভাল লগা এটা ঠাইলৈ আহি আছো মানে এটা ঠাই নহয় আমি তিনটা ঠাইলৈ আহিছো গতিকে আপোনালোকে ধৰিব পাৰিছে হয়তো এয়া বগা চেলেং চাদৰ লৈ আছো গতিকে আপোনালোকে মোৰ লগতে ভিডিওটো একদম হেকলৈকে উপভোগ কৰিব আৰু আপোনালোকে ভগৱন্তক পাই যাব ইয়াতে ঠিক আছে মই স্টাৰ্ট কৰি থৈছো আৰু গৈ আছো প্ৰত্যেকটো অনুষ্ঠানলৈকে মই আপোনালোকক লৈ যাম আৰু আপোনালোকে ভিডিওটো হেকলৈকে চাই পিনি খালি হেকত কেনেকুৱা পালে কমেন্ট এটা কৰিব আৰু যদি ভাল পায় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাথাকিব ঠিক আছে আৰু এইফালে এয়া ঠিক আছে গৈ থাকো এতিয়া আমি ওপৰলে আৰু ক'ত আহিছো মানে আমি তিনটা ঠাইত আহি আছো আৰু আহিছো মানে মই এয়া এখন আপোনালোকক বেনাৰখন দেখাই দিছো মানে মই বাহতৰ লগতে আহিছো এয়া তীৰ্থমূলক ভ্ৰমণ যাত্ৰাত আৰু বহুত ভাল লাগিছে আহিলে ইমানেই ভাল লাগিছে আপোনালোকক গোটেইখিনি মই একদম প্ৰথমৰ পৰা দেখুৱাই যাম হেকলৈকে চাই থাকিব বিৰাট জমনি মানে গোটেই ৰাস্তাটো হহুৱাই মানে পেট বিখুৱাই দিলে এই চিনু বাইজুৰীজনী বহি আমার লাগে এরা খায় হয় কিমান ভাল লাগিছে আপনি বড়টা খায় না আমাদের সাথে লাগে ম্যাডাম অর্ডার লাইবা নাকি 5 টাকা 10 টাকা রুপা না না সকলোৱে আমি গাড়ীৰ ভিতৰতে চাহ খাইছিলোঁ যিহেতু ফাৰ্ষ্টত চাহ লৈ অনা হৈছিলে আৰু লগতে বস্তু লৈ আনিছিলে সকলোৱে খাই লৈছোঁ চাহ তাহ কাৰণ আমি ৰাতি 4:30টাতে যাত্ৰা আৰম্ভ কৰিছোঁ ফাইনেলি আমি আহি শিৱসাগৰৰ পৰা এতিয়া মালিনী থান পাই গ'লহি এয়া তামোল পাণ সজাই আছোঁ এতিয়া মালিনী থানলৈ ওপৰলৈ আমি উঠি যাম আৰু ইয়াতে আহিয়ে দেখি গৈছোঁ বহুত ধুনীয়া একদম দোকান আছে ইয়াতে সকলোখিনি পোৱা যায় আমি কিন্তু ঘৰৰ পৰা তামোল পাণ ইত্যাদিখিনি লৈ আহিছিলোঁ আৰু ইয়াতে ধুনীয়া দোকান আছে ইয়াতে সকলোখিনি মণিহাৰী বস্তুৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ভেৰাইটিজ বস্তু পোৱা যায় হেল্ল' বন্ধু বান্ধৱীসকল বলক তেনেহ'লে আমি মালিনী থানৰ ওপৰ ভাগলৈ গৈ থাকোঁ ষ্টেপ বগাই আৰু আপোনালোকো আহক মোৰ লগতে মই মোৰ ইউটিউব ফেমিলি সকলোকে এই মালিনী থানত সেৱা জনাম গতিকে আপোনালোকে ভিডিওটোৰ জৰিয়তে সেৱা কৰি থাকক যি যেনেকৈ য'ত পাৰে জনাই থাকক আৰু ইয়াৰ পাই গ'লো ষ্টেপ বগাই এতিয়া গৈ থাকোঁ একদম ওপৰত গৈ লগ পাই আছোঁ দেই এটা অতি সুন্দৰ জেগাত মানে মালিনী থানখন অৱস্থিত বহুত ভাল লাগিছে বহুত ধুনীয়া এটা ভিউ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'ৰ যোগেদি আৰু কোন আহিছে কমেণ্টত লিখিব দেই ভাল লাগিছে মোৰ আহি পিনি ষ্টেপ বগাতে একদম যথেষ্টখিনি ভাগৰ লাগে আসলতে বহুত ওপৰত আছে ন বহুত দিনৰ এটা মনৰ আশা পূৰণ হৈছে দেই
আৰু এয়া খুব ভাল লাগিছে এতিয়া সেৱা কৰি মেলি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ একজনী বৌ হয় হাই ফ্ৰেণ্ডছ ইতিমধ্যে উঠি পাই গ'লেহি ওপৰত একদম মানে ইমানেই ভাল লাগিছে আহি পিনি ভিউটো বহুত ধুনীয়া আপোনালোকক সকলোখিনি দেখাম ব'লক প্ৰথমে আমি সেৱা কৰি লওঁ আৰু আপোনালোকেও সেৱা কৰিব এই ভিডিঅ'ৰ যোগেদি মালিনী থানৰ ইতিহাস দাপৰ যুগৰে দাপৰ যুগত যেতিয়া ভীষ্মক নগৰৰ পৰা ৰুক্মিণীক শ্ৰীকৃষ্ণই হৰণ কৰিছিল দ্বাৰকালৈ লৈ আহিছিল তেতিয়া এই ঠাইত কিছুদিন বোলে জিৰাইছিল আৰু সেই সময়তে শিৱ পাৰ্বতীয়ে তপস্যাত লীন হৈ আছিল আৰু দেৱী পাৰ্বতীয়ে এগৰাকী ফুলনিত কাম কৰা মালিনী ৰূপে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীক পুষ্পমালা অৰ্পণ কৰিছিল আৰু শিৱ পাৰ্বতীয়ে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীক গন্ধৰ্ব বিবাহো পাতি দিছিল কিন্তু ভগৱান শ্ৰীকৃষ্ণই এই সকলোবোৰ গম পাইছিল গতিকে ভগৱান শ্ৰীকৃষ্ণই পাৰ্বতীক কলিযুগত মালিনী দেৱী নামে সকলোৰে মাজত জনাজাত হ'বলৈ আশীৰ্বাদ দি গৈছিল আৰু এয়াই হৈছে এই পবিত্ৰ মালিনী থান বাবু লালা দেখলে হলো এপাক ঘূৰিব লাগিব ন এতিয়া আমি সেৱা কৰিলোঁ আৰু সেৱা কৰাৰ পিছতে এয়া পূজাৰীয়ে প্ৰসাদ দিছে আৰু পূজাৰীয়ে কৈছে যে মন্দিৰটোৰ চাৰিওফালে 3 পাক ঘূৰিব লাগে সেয়েহে এতিয়া 3 পাক ঘূৰিছোঁ আৰু ভিডিঅ'টো মই নিজে কৰি থাকিবলগীয়া হৈছে যিহেতু কেমেৰা ধৰোঁতা মানুহ নাই প্ৰাৰ্থনাও কৰি আছোঁ আৰু ধৰিও আছোঁ আৰু এনেকৈ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে চাই থকাৰ মাজতে লাইক এটা নিশ্চয় কৰিব ভগৱান পাৰ্বতীৰ আশীৰ্বাদ ল'ব ভগৱান ৰুক্মিণীৰ আশীৰ্বাদ ল'ব ইয়াতে শিৱ ৰুক্মিণী শ্ৰীকৃষ্ণ সকলোখিনি আছে মানে মন্দিৰভাগ আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আচলতে আমি আজি কেইবাঠাইতো সোমাব লাগিব সেয়েহে বহুত বেছি দেৰি কৰা নাই জল্দি আমি ধূপ চাকি দি সেৱা কৰি আৰু এতিয়া ওলাই যাব বিচাৰিছোঁ এতিয়া আমি বাসুদেৱ থানলৈ গতিকেলৈ ভিডিঅ'টো মানে ইমানো বেছি ভালকৈ দেখুৱাব পৰা নাই যিহেতু টাইমটো একেবাৰে শ্বৰ্ট হয় ভিডিঅ' কৰি থকা হৈছে মাজে মাজে ফটো লোৱা হৈছে গতিকে একদম আৰু ভিডিঅ'তে আপোনালোকক যিমানখিনি পাৰিলোঁ চেষ্টা কৰিলোঁ দেখুৱাবলৈ আৰু ভিডিঅ'টো ভাল লাগিছে মানে আৰু কৰিম য'ত যাম আমি দেখুৱাই যাম গতিকেলৈ যদি এটা ভিডিঅ'ত দেখুৱাব তেনেহ'লে পাৰ্ট 1 আৰু পাৰ্ট 2 কৰি দিম ইফালেকে কিন্তু এটা ভিডিঅ' চাই থাকিব বুলি যদি ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এইফালে নামিব লাগিব নেকি আৰু আমি এই থানভাঙিলে যিটো ৰাস্তাইদি চিৰিয়েদি উঠি গৈছিলোঁ সেইফালেদি আমি নামি নাহিলোঁ আমি বেক চাইডৰ চিৰিয়েদি এতিয়া নামি আহিছোঁ ভাবিছিলোঁ আমি ওপৰত মানে আৰু ওপৰলৈ গৈ পিনি মালিনী থানৰ ওপৰত গৈ মানে ৰুক্মিণী থান আছে বুলি শুনিছোঁ আৰু দেখিছিলোঁ কিন্তু যাবলৈ সকলোৱে মানে ষ্টেপ বহুত বেছি 300 কিমানটা বুলি কৈছে ইমান ভালকৈ কিন্তু উঠিব নোৱাৰে টাইমটো শ্বৰ্ট হ'ল সেইকাৰণে আমি নোসোমালোঁ সোমাব পাৰিম কাইলৈ গোটেই দিনটো শুই থাকিব বছ মলম লেপি গাইজ ভিডিঅ'টোত দেখুৱালোঁ যিমানখিনি পাৰিলোঁ সম্ভৱ হ'ল মালিনী থান দেখুৱালোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা নিশ্চয় কৰিছে আৰু কমেণ্টত লিখিব কোন কোন আহিছে কোন কোন নাই অহা আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত অন্তৰৰ পৰা ধন্যবাদ জনালোঁ পুনৰ বাসুদেৱ থান আৰু হাবুঙৰ ভিডিঅ'লৈ আহি আছোঁ তেতিয়ালৈকে বাই বাই